हेलो फ्रेंड्स पुনৰ এটা নতুন ভিডিঅ'ৰে সৈতে আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই বনাব লৈছো ভাতকেৰেলাৰ এটা ৰেচিপি। ভাবিলো যে ৰেচিপিটো আপোনালোকৰ লগত শেয়াৰ কৰো। আপোনালোকে ভাতকেৰেলা নিশ্চয় খাই পাইছে, কিন্তু এনেদৰে খাই পাইছে নেকি মোক জনাবচোন, আৰু যদি খাই পোৱা নাই এবাৰ খাই চাব। বলক এতিয়া জলদি ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথমে মই গেছটো অন কৰি ইয়াত দিছো এখন কেৰাহী, আৰু কেৰাহীখন গৰম হোৱাৰ পাছত তাত দিছো মিঠাতেল, আৰু মিঠাতেলটো মই ভালদৰে গৰম হ'বৰ বাবে ৰাখি দিছো। মই বহুত বেছি মিঠাতেল দিয়া নাই, অলপমান দি দিছো। মিঠাতেলটো গৰম হোৱাৰ লগে লগে মই ইয়াত দিছো পিয়াজ। মই পিয়াজখিনি এনেদৰে সৰু সৰুকৈ কাটি লৈছো। এতিয়া মই এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এয়া পিয়াজখিনি ভালদৰে ৰঙচুৱা হৈ গৈছে। এতিয়া মই ইয়াত দিম বইল কৰি লোৱা আলু। মই 4টা মিডিয়াম সাইজৰ আলু বইল কৰি লৈছিলোঁ, আৰু তাৰ পাছত সেইখিনি মই ভালদৰে পিটিকি এতিয়া মই ইয়াত দি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি দিম। এয়া মোৰ আলুখিনি ভালদৰে মিক্স কৰা হৈ গৈছে। এতিয়া মই ইয়াত দিম আধা চামুচ জিৰা পাউডাৰ, আধা চামুচ ৰেড চিলি পাউডাৰ, আৰু আধা চামুচ গৰম মছলা পাউডাৰ দি দিম। আৰু দি দিছোঁ সোৱাদ অনুসৰি নিমখ, আৰু অলপমান কালাৰটো আহিবৰ বাবে হালধি গুড়ি দি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি দিম আৰু ভালদৰে ভাজি ল'ম। অকণমান ৰঙচুৱা হোৱালৈকে মই এইখিনি ভাজি ল'ম। এয়া দেখিছে। এয়া মোৰ আলুখিনি ভালদৰে ভাজি লোৱা হৈ গৈছে। মই এতিয়া এটা পাত্ৰত উঠাই লৈছোঁ। এয়া মই এইখিনি বইল কৰি লোৱা ভাতকেৰেলা লৈ লৈছোঁ। মই এইখিনি এনেদৰে বইল কৰি লৈছিলোঁ, আৰু এতিয়া মই এখন চামুচৰ সহায়ত নিজৰ সুবিধা মতে এনেদৰে ইয়াৰ গুটিখিনি আঁতৰাই পেলাম। এয়া দেখিছে, একেবাৰে ইজি হয়। এনেদৰে কৰিলে আপোনালোকে আপোনালোকৰ সুবিধা মতে কৰি ল'ব। এয়া দেখিছে, ইমান ধুনীয়াকৈ ওলাই গৈছে গুটিখিনি। এনেদৰে মই আটাইখিনি ভাতকেৰেলাৰ গুটি আঁতৰাই পেলাম। এয়া আটাইখিনি ভাতকেৰেলাৰ পৰা ইয়াৰ গুটিখিনি আঁতৰোৱা হৈ গৈছে। এয়া দেখিছে। এতিয়া মই এনেদৰে ইয়াৰ পৰা অলপ অলপ আলু লৈ ইয়াৰ মাজত দি যাম। এয়া এনেদৰে মই ইয়াৰ মাজত দি যাম। এয়া দেখিছে, এনেদৰে মই আটাইখিনি ৰেডি কৰি ল'ম। একদম ইজি হয়। আপোনালোকে সন্ধিয়া চাহৰ লগতো জুতি ল'ব পাৰে এনেদৰে, আৰু ভাতৰ লগতো জুতি ল'ব পাৰে। এয়া দেখিছে, এনেদৰে মই আটাইখিনি ৰেডি কৰি ল'ম। এয়া মোৰ আটাইকেইটা ৰেডি কৰা হৈ গৈছে, আৰু যিখিনি আলু ৰৈ গৈছে সেইখিনি মই বাকীকেইটাত ভালদৰে মিলাই দিম। আনফালে মই এটা পাত্ৰত এইখিনি বেচন লৈ লৈছোঁ, আৰু এতিয়া মই ইয়াত দিম অলপমান নিমখ, আৰু দিম পানী, আৰু এটা মই ভালদৰে মিশ্ৰণ তৈয়াৰ কৰি ল'ম। এতিয়া মই গেছটো অন কৰি কেৰাহী এখন গৰম হ'বৰ বাবে ৰাখি দিছিলোঁ, আৰু তাৰ পাছত মই ইয়াত দিছোঁ মিঠাতেল। মই অলপমান সৰহকৈ দিছোঁ। এতিয়া মই তেলখিনি ভালদৰে গৰম হ'বৰ বাবে ৰাখি দিম। এয়া মিঠাতেলটো ভালদৰে গৰম হৈছে। এতিয়া মই যিটো বেচনৰ লেয়াৰ আছিলে তাত মই ভাতকেৰেলাখিনি এনেদৰে লেটিয়াই লৈছোঁ, আৰু এতিয়া এনেদৰে এটা এটাকৈ দি যাম। এয়া দেখিছে, এনেদৰে মই 3টাকৈ দি গৈছোঁ, আৰু এইখিনি মই ভালদৰে ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ম। এয়া ভাতকেৰেলাখিনি ধুনীয়া গল্ডেন ব্ৰাউন হৈ গৈছে। এয়া দেখিছে। এতিয়া মই এইখিনি এটা পাত্ৰত উঠাই ল'ম। এনেদৰে মই বাকীখিনি ভাতকেৰেলাও ভালদৰে ফ্ৰাই কৰি ল'ম। এয়া মোৰ ভাতকেৰেলাৰ ৰেচিপি ৰেডি হৈ গৈছে। আপোনালোকে এনেদৰে কেতিয়াবা খাই পাইছে নেকি মোক জনাবচোন।
আৰু যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।